आरो 18 डिसेम्बर खालाराव बाक्सा जिल्लानि बरबरी ओनसोलनि ददिगाव दैमुगुरि आरो 2 नं पलासि ब्रह्मपुर गामियाव भुटान हाजोनिफ्राय आदार नागिरनानै ओंखारबोनाय मास 20निबो गोबां मोनसे मैदेरनि हानजाया हाबफैनानै गं 12निबो गोबां नखरनि न' बां सिफायनानै सिलिंखार खालामदोंमोन। बेजों लोगोसेनो माइ माइरं जानानै थेर बेथेर खालामनानै गय नारेंखल थालिर आरो बायदि दंफां लाइफां सिफायनानै सिलिंखार खालामलांनायखौ दिनै मुसलपुर जिल्ला इउपिपिएल हानजाया नायगिदिंहैनायजों लोगोसे बाक्सा जिल्ला हाग्रा बिफाननि मददजों दुखुथिया नखरफोरनो गुदुं जि ओंखाम संग्रा बायदि आइजें आरो थिं राननानै होयो। बबेखानि ददिगाव दैमुगुरि गामिनि रान्दि आइजोनि न'खौबो मैदेरनि हानजाया सिफायनानै थेर बेथेर खालामनायखौबो मुसलपुर जिल्ला इउपिपिएलनि नेहाथारि दयाल सरनियानि दैदेननायाव इउपिपिएलनि मोनसे हानजाया थानो हानायनि जुनै न' लुफुंनानै होयो। एरैहाय बे हाबाफारिनि गेजेरजों दयाल सरनियाया बिटिसि सरकारनि मददजों थाबैनो बैफोर दुखुथिया नखरफोरनो अनसुंथाइ होनो जुनै नाजानाय जागोन होननानै फोरमायथियो। হিচাপে ইয়াতে এখন গাঁৱত মানে যোৱাকালি কি হ'ল হাতী এজাক আহি পেলাই খুব উপদ্ৰৱ কৰিলে আৰু আমি ৰাতিপুৱা আহি পেলাই চালোঁ 12 ঘৰ মানুহক অনিষ্ট কৰিছে আৰু সেই 12 ঘৰ মানুহক ইতিমধ্যে আমি যোৱাকালিৰ পৰাই বন বিভাগৰ লগত যোগাযোগ কৰি আছিলোঁ আৰু বন বিভাগো আজি আহি পেলাই একেলগে আমাৰ ইউপিপিএল দল একেলগে আমি সকলোৱে তেখেতসকলক কি কৰিলোঁ যে টিংপাত বিতৰণ কৰিছোঁ আৰু বাচন বৰ্তনবোৰ নষ্ট কৰি পেলাইছিল বাচন বৰ্তনবোৰ আমি তেখেতসকলক প্ৰদান কৰিলোঁ তাৰপিছত কম্বল দিলোঁ। তো এতিয়া কি হ'ল এই যিটো ঘৰত আমি থিয় হৈ আছোঁ তাই বৰ অসহায় বিধৱা। গতিকে আমি কি কৰিছোঁ যে আমি মুছলপুৰ জিলা ইউপিপিএল দল হিচাপে আমি কি কৰিলোঁ আজি তেখেতৰ এই যি যোৱাকালি যি হাতীয়ে এই ঘৰটো ভাঙি থৈ গ'ল এই ঘৰটো মানে আমি বনাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে আমাৰ দলীয় কৰ্মীসকল হাতে কামে লাগি আছে আৰু কেনেকৈ আজিৰ ভিতৰতে এই ঘৰটো বনাই দিব পাৰি কাৰণ ইয়াত থকাৰ পৰিৱেশটো নোহোৱা হৈ গৈছে আৰু থকাৰ পৰিৱেশটো এইকাৰণে যে হাতীয়ে কমপ্লিটলি মানে বিনষ্ট কৰি পেলাইছে সকলো নষ্ট কৰি পেলাইছে একেবাৰে আৰু মানুহখিনি খুব ভয় আৰু আতংকত আছে। আমি ভাবিছিলোঁ ইয়াত 12 ঘৰ মানুহক আমি সহায় সহযোগ কৰি ঘৰবিলাক বনাই দিম কিন্তু কি হৈছে তেখেতসকলৰ মন্তব্যবোৰ এনেধৰণৰ যে আজিতে যদি ঘৰটো বনোৱা যায় নিশ্চয় ৰাতিত আহি আকৌ ঘৰবোৰ ভাঙি পেলাব পাৰে। তো যেতিয়ালৈকে হাতীবোৰ ইয়াৰ পৰা কমপ্লিটলি আঁতৰি নাযায় তেতিয়ালৈকে তেখেতসকল ভয় আৰু শংকাত থাকিব। তো সেইকাৰণে তেখেতসকল পৰ্যবেক্ষণ আছে গাঁৱৰ ৰাইজ আৰু আমিও তেখেতসকলৰ লগত আলাপ আলোচনা কৰি আছোঁ আৰু সেইকাৰণে আমি কি কৰিলোঁ এই অসহায়া বিধৱাজনীৰ ঘৰটো কমচে কম তেওঁ যাতে থাকিব পাৰে আমি বনোৱাৰ সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ আৰু আমি বিটিআৰচি প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে এই বিষয়ে পৰ্যবেক্ষণ কৰি আছে আৰু অহৰহ তেওঁ আমাৰ লগত যোগাযোগ কৰি আছে আৰু ইতিমধ্যে আমি যি 12 ঘৰ পৰিয়াল হাতীৰ উপদ্ৰৱৰ জৰিয়তে অনিষ্ট হৈছে তেখেতসকলক আমি আৰ্থিকভাৱে কিছু সহায় সহযোগিতা কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু এইখিনি কথা ইতিমধ্যে আমাৰ বিটিআৰচি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অৱগত কৰিছোঁ।